নমস্কাৰ বন্ধুসকল আৰু মোৰ এটি পুনৰ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালো। আজি মই বনাম কেনেকৈ সহজতে বইল নকৰাকৈ চানা আৰু মটৰৰ ঘুগুনি বনাব পাৰে। মই এইটো আগতে বনাইছো, বনাই পেলাইহে আপোনালোকক দেখাব চেষ্টা কৰিছো। এয়া মই দিনতে তিয়াই থোৱা মটৰ আৰু চানা, সেইখিনি পানী মই ধুই পেলাই ভালকৈ পেলাই দিলো আৰু এতিয়া মই গৰম পানীত ডুবাই থৈছো। একদম উতলা পানী আছিলে, এতিয়া অলপ ঠাণ্ডা হৈ গ'ল বাৰু। এয়া লৈছো অলপ নৰসিংহ, এটা পিয়াজ কাটি লৈছো আৰু এটা কচু লৈছো আৰু এটা আলুটো মই জাষ্ট মানে বস্তুখিনি অলপ গ্ৰেভি টাইপৰ হ'বৰ কাৰণে মই আলুটো ভাঙি দিম, কচুখিনি বাৰু তেনেকৈ ৰাখিম। আৰু এয়া মই এতিয়া পিচি ল'ম, এই তিনিটা বস্তু মই এতিয়া পিচি ল'ম। এয়া মোৰ তেল গৰম হৈ যোৱাৰ পাছত মই দিছিলোঁ পিঁয়াজ, ইয়াতে মই এড কৰি দিম থেতেলিয়াই লোৱা অলপ জলকীয়া, নহৰু আৰু নৰসিংহৰ পাত। একেবাৰে শেষত মই দিম আৰু অলপ ৰাখি দিলোঁ, সেইটো কাৰণে এতিয়া মই অলপ দিছোঁ। আপোনালোকে পৰিমাণ অনুযায়ী নিমখখিনি তেলতে দি দিব। এতিয়া মই দি দিলোঁ অলপ হালধি, দি দিলোঁ চানা আৰু মটৰখিনি। যিহেতু মই বইল নকৰাকৈ বনাইছোঁ, মই সেইটোৱে দেখাব বিচাৰিছোঁ যে বইল নকৰাকৈও ধুনীয়াকৈ আপোনালোকে ঘুগুনি বনাব পাৰে। এয়া মই এতিয়া 10 মিনিটমান এনেকৈ ভাজি থাকিম এইখিনি, যাতে এইটো চাব যাতে কেৰাহীটোৰ তলফালে চানা আৰু মটৰখিনি লাগি নধৰে, তাৰ বাবে এনেকৈ লৰাই থাকিব। এতিয়া সম্পূৰ্ণ 10 মিনিট হোৱাৰ পাছত মই এইখিনি চালোঁ, অকণমানকৈ ভাঙি এইখিনি প্ৰায় আধামান সিজি গৈছে। এতিয়া মই ইয়াতে দি দিম আলু আৰু কচুখিনি। আৰু কচু আৰু আলুখিনি দিয়াৰ পাছত এনেকৈ আপুনি 2 মিনিটমান লৰাই থাকিব। এতিয়া 5 মিনিটমান লৰোৱাৰ পিছত মই এয়া গৰম পানী দি দিছোঁ। পৰিমাণ অনুযায়ী আপোনালোকে পানীটো ঢালি দিব। গ্ৰেভি বনাওঁ ক'লে আপোনালোকে কমকৈ দিব বা অলপ জোল টাইপৰ কৰোঁ ক'লে অলপ বেছিকৈয়ে দি দিব। এতিয়া মই প্ৰায় গোটেইখিনি বস্তু দি পেলাই এতিয়া মই 20 মিনিটমান কাৰণে ঢাকি ৰাখিম, এনেকৈয়ে উতলা দিবলৈ দিম। এয়া মই 20 মিনিট হোৱা নাই, একচুৱেলি প্ৰায় 12-15 মিনিটমান হৈছে। মই এবাৰ চাইছোঁ আৰু আলুখিনি ধুনীয়াকৈ সিজি গ'ল, সেইকাৰণে আলুখিনি মই ভাঙি দিছোঁ আৰু মটৰ চানাখিনিও সিজি গৈছে, কিন্তু কচুটো ভালকৈ সিজা নাই, সেইকাৰণে আৰু অলপ টাইম থ'ব লাগিব। চব 20 মিনিট হৈ গ'ল, কি ধুনীয়াকৈ একদম গ্ৰেভি বনি গৈছে, ইমান ধুনীয়া লাগিছে দেখিবলৈ, আৰু কচুখিনিও সিজি গৈছে ধুনীয়াকৈ। কালাৰটো চব কি ধুনীয়া হৈ গ'ল। আৰু এইখিনি হৈ যোৱাৰ পাছত মই ইয়াত থেতেলিয়াই থোৱা নহৰু, আদা আৰু নৰসিংহৰ পাতখিনি ছটিয়াই দিলোঁ আৰু লগত দি দিলোঁ অলপ মান ধনিয়া। এতিয়া চাওক, মই অলপ ৰেড চিলি এড কৰি দিছিলোঁ শেষত, ইমান ধুনীয়া হৈছে কালাৰটো। এয়া আপোনালোকে ৰুটিৰ লগতো খাব পাৰে বা ভাতৰ লগতো খাব পাৰে। আৰু সিজা নাই বুলি নাভাবিব, এইটো ধুনীয়াকৈ সিজি গৈছে। এটা ভুনি দেখাই দিছোঁ, সিজি গৈছে, গৰম হৈ আছে, মই চুব পৰা নাই ভালকৈ। বস্তুখিনি ধুনীয়াকৈ সিজি গৈছে।